নমস্কাৰ মই ৰোশন মই তোমালোকক ক্লাছ 9ৰ বিজ্ঞানৰ প্ৰথমটো অধ্যায় মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ বা আমাৰ চাৰিওকাষৰ বস্তুবোৰ চেপ্টাৰটো আৰম্ভ কৰিম। এই চেপ্টাৰটোত আমি কি শিকিবলৈ পাম? মেটাৰ বা পদাৰ্থ কি, ইয়াক কেনেকৈ ক্লাছিফাই কৰা হৈছে বা ভাগ কৰা হৈছে, ই কিহৰ দ্বাৰা গঠিত আৰু মেটাৰ কি অৱস্থাত থাকিব পাৰে বা পদাৰ্থ কি অৱস্থাত থাকিব পাৰে বা ষ্টেটত থাকিব পাৰে, ইয়াৰ উপৰিও আমি আৰু বহুতো কথা শিকিবলৈ পাম এই চেপ্টাৰটোৰ পৰা। আমাৰ সাৰাউণ্ডিঙৰ বা চাৰিওকাষৰ বস্তুবোৰ যেতিয়া আমি চাওঁ তাত আমি বিভিন্ন ধৰণৰ বা বিভিন্ন শ্বেপ, টেক্সচাৰ, চাইজৰ বস্তু দেখা পোৱা যায় বা বিভিন্ন ৰূপ, আকাৰ আৰু গঠনৰ বস্তু আমি দেখিবলৈ পাওঁ। এই ইউনিভাৰ্চৰ বা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত তাকে চাইণ্টিষ্টসকলে এটা নাম দিছে, নামটো দিছে মেটাৰ বা পদাৰ্থ বুলি। আমি উদাহৰণ দিব পাৰোঁ বায়ু, খাদ্য, পানী, শিল, মাটি, বালি, এই সকলো বস্তু ডাঙৰে হওক সৰুৱে হওক সকলো বস্তুৱে আমাৰ কি বুলি কৈছে মেটাৰ বা পদাৰ্থ। এতিয়া মোৰ পঢ়াই ভাল লাগিছে বা তোমাৰো পঢ়ি ভাল লাগিছে বা তোমাৰ পঢ়ি আমনিও লাগি গৈছেগৈ বা মোৰো পঢ়াই আমনি লাগিছে, এই আমনি ভাল লগা এইবোৰো মেটাৰ নেকি? নহয়, এইবোৰ মেটাৰ নহয়। তেনেহ'লে মেটাৰ হ'বলৈনো আমাৰ বা পদাৰ্থ হ'বলৈনো আমাৰ কি লাগিব? আমি যদি ভালদৰে চাওঁ আমি পদাৰ্থ বা মেটাৰত যিখিনি এক্সাম্পল বা উদাহৰণ দিছিলোঁ তাত আমি দেখিছিলোঁ যে এটা নিৰ্দিষ্ট তাহাঁতৰ সকলো বস্তুৰে এটা নিৰ্দিষ্ট তাহাঁতৰ মাছ বা ভৰ আছে আৰু এডোখৰ জেগা তাহাঁতি অকুপাই কৰি আছে বা দখল কৰি আছে। এই দখল কৰি থকা জেগাখিনিকে আমি ক'ব পাৰোঁ আয়তন বা ভলিউম বুলি। তেনেহ'লে মেটাৰ বা পদাৰ্থ হ'বলৈ কি থাকিব লাগিব? তাৰ নিজৰ এটা ভৰ থাকিব লাগিব বা মাছ থাকিব লাগিব আৰু তাৰ এটা ভলিউম বা আয়তন থাকিব লাগিব। ভাৰতীয় পৌৰাণিক দাৰ্শনিকসকলেও মেটাৰক ক্লাছিফাই কৰি থৈছিলে কেনেকৈ? 5টা বেছিক এলিমেণ্টছত বা 5টা মৌলিক কণিকাৰ দ্বাৰা। এই 5টা মৌলিক কণিকাকে পঞ্চতত্ত্ব বোলা হয়। এই পঞ্চতত্ত্ব কি? স্কাই আকাশ, এয়াৰ বতাহ, ফায়াৰ জুই, পৃথিৱী আৰ্থ আৰু আমাৰ শেষৰটো হৈছে ৱাটাৰ বা পানী। লিভিঙে হওক নন লিভিঙে হওক সকলো এই 5টা বেছিক এলিমেণ্টছ বা এই 5টা মৌলিক কণিকাৰ দ্বাৰাই গঠিত, জীৱই হওক জড়ই হওক। কিন্তু আধুনিক যুগৰ বা মডাৰ্ণ ডে চাইণ্টিষ্ট বা বৈজ্ঞানিকসকলে মেটাৰ বা পদাৰ্থসমূহক কেনেকৈ ক্লাছিফাই কৰিছে? দুই ধৰণে। এটা হৈছে পদাৰ্থ আৰু 2 নম্বৰটো হৈছে আমাৰ ৰাসায়নিক গুণাগুণৰ ভিত্তিত বা ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজৰ ভিত্তিত। এই চেপ্টাৰটোত আমি পদাৰ্থ বা মেটাৰৰ আমি ফিজিকেল প্ৰপাৰ্টি বা ভৌতিক ধৰ্মৰ বিষয়েহে আলোচনা কৰিম। এই লেচনটোৰ লগতে আন লেচনসমূহৰো সম্পূৰ্ণ ভিডিঅ' লৈ আমি অতি শীঘ্ৰে আহি আছোঁ প্লে ষ্টৰত।